हेलो गाइज अस्सलाम वालेकुम नमस्कार सत श्री अकाल इट्स मी मिफ्ता वेलकम बैक टू माई यूट्यूब चैनल आशा কৰিছোঁ সকলো ভালে আছে আৰু আল্লাহ মোক ভালে ৰাখিছে আৰু বাকি বহুত দিন মূৰত আপোনালোকৰ ওচৰলৈ উভতি আহিছোঁ কাৰণ কলেজ খোলা আছে ন ব্লগছ ল'ব পৰা নাই আৰু এতিয়া বন্ধ আছে কলেজ চ' মই ভাবিছোঁ ব্লগ এটা বনাই দিওঁ সকলোৱে কৈ আছে ইমান দিন ব্লগ দিয়া নাই কি হ'ল তুমি ব্লগ নবনোৱা নেকি আৰু চ' ভাবিছোঁ ব্লগ এটা ষ্টাৰ্ট দি দিওঁ আৰু বাকি একো তেনেকুৱা নাই মই গোটেই দিনটো কি কৰোঁ চ' আপোনালোকক দেখুৱাই যাম চাই যাব আৰু গাইজ এতিয়া গা ধুই আহিলোঁ মই এইটো পিন্ধাৰ কাৰণ হৈছে আজি আপোনাৰ ফ্ৰেণ্ডৰ কাৰোবাৰ বাৰ্থডে আছে বাৰ্থডে আৰু মায়ে চাহ খুৱাই দিছে আৰু বিয়া আছে মানে আব্বাজী ফ্ৰেণ্ডৰ ভনীয়েকৰ বিয়া আছে চ' তাত যাম মই পিন্ধি লৈছোঁ এইটো আৰু তাৰপিছত চাগে মে বি ক্ৰীম কৰিম চুলি কি কৰোঁ চাই Finally done my crimping. Now I'll take my makeup. Finally I done my makeup and hairstyle কৰিলোঁ এতিয়া লিপষ্টিক লগাম আৰু এতিয়া কালি কৰিব লাগে কালি কৰিলোঁ långt från svenska kusten skär ska jag fira julen här på Hawaii. Guys, হৈ গ'ল পৰা Ensam sjöman är långt från svenska kusten skär বাজি আছে গৈ আছে ska jag fira julen här. আৰু গাইজ এতিয়া গৈ আছোঁ সম্বোধনা অনুষ্ঠান এটা আছে মেট্ৰিকৰ ৰিজাল্টৰ অভিনন্দন জনাব গান্ধাৰ গোষ্ঠীয়ে চ' এতিয়া গৈ আছোঁ আৰু 22 বৰ্ষ যি উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল যিসকলে সুকীয়াকৈ উত্তীৰ্ণ কৰিছিল সেই ছাত্ৰ ছাত্ৰী এইগৰাকীমানক আমি আমন্ত্ৰণ কৰি আহিছোঁ অভিনন্দন জনাম আৰু লগতে উচ্চতৰ মাধ্যমিকত এইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে সুকীয়াকৈ উত্তীৰ্ণ কৰিছিল তেওঁলোকক আমি ইয়াতে নিৰ্বাচন কৰি আহিছোঁ কেইগৰাকীমান আমি অভিনন্দন জনাম মিফতা নাছৰিন তেওঁক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ তেওঁকো আমি অভিনন্দন জনাম এই প্ৰিয় ছাত্ৰীগৰাকী উচ্চ মাধ্যমিক পৰীক্ষাত তেওঁ ডিষ্টিংশ্যন স্থান লাভ কৰিছে এয়া মিফতা নাছৰিন তুমি কোন বিদ্যালয়ৰ পৰা আনন্দৰাম বৰুৱা খুব সুন্দৰ আনন্দৰাম বৰুৱাৰ কলেজৰ পৰা তেওঁ
এই স্থান লাভ কৰিছে জুনিয়ৰ কলেজ আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যাতে সৌভাগ্য বাঢ়ি যাওক আৰু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীক আমি এনেকৈ অভিনন্দন জনাবলৈ আগবাঢ়ি যাব পাৰোঁ এই অভিনন্দন পত্ৰখনি প্ৰদান কৰিব আমাৰ বিশিষ্ট সংগীত শিল্পী প্ৰাঞ্জল বৰাই ইয়াতকৈ আৰু কি আনন্দৰ কথা আছে পুত্ৰৰ সন্মান ল'বলৈ আহি আনকো তেখেতে আজি সন্মান যাচিব এই প্ৰাঞ্জল বৰা সাংঘাতিক মিউজিচিয়ান মোৰ প্ৰায় 300মান গীতত তেখেতে মিউজিক কম্প'জ কৰিছে সেয়া কি গীতেই হৈছে নে গানেই হৈছে মই নাজানো কিন্তু সেইবিলাক কৰিছোঁ আৰু এয়া প্ৰাঞ্জল বৰা গতিকে এই পত্ৰখনি প্ৰদান কৰিব পুত্ৰৰ সন্মান ল'বলৈ আহি আনকলৈ সন্মান যাইছে এয়াই হৈছে সংস্কৃতি এয়াই হৈছে সুন্দৰ সংস্কৃতি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছে যে এয়াই হৈছে আপোনাৰ অভিজ্ঞতা জীৱনৰ একোটা আৰু এই অভিজ্ঞতাবোৰে হৈছে একোটা সংস্কৃতি আৰু এখন সন্মান পত্ৰৰ মেইন অধিকাৰী মা আৰু মায়ে লৈ বহি আছে এখন আৰু এতিয়া পেকেট লাঞ্চ দিছে গাইজ হৈ গ'ল সন্ধিয়া হ'বহি হ'ল 6:30 বাজিলে 6টা বজাত অনুষ্ঠান শেষ কৰাৰ কথা আছিলে অলপ দেৰি হ'ব অলপ দেৰি হ'ল বাকী অনুষ্ঠান শেষ হোৱাই নাই এতিয়ালৈকে আৰু কিবা অনুষ্ঠান আছে হেনো আহি গ'লোঁ ইমান দেৰি নকৰিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ মই